হেলিকপ্টাৰ যোগে বিশ্বনাথৰ আৱৰ্ত ভৱনত উপস্থিত হল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিশ্বনাথ আৱৰ্ত ভৱনৰ সমীপতে অস্থায়ী হেলিপেডত অৱতৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ। 7 জানুৱাৰীত বিশ্বনাথত হবলগীয়া শান্তি সমদলৰ বুজ লবলৈ বিশ্বনাথত উপস্থিত হল মন্ত্ৰীগৰাকী। আৱৰ্ত ভৱনতেই তেওঁ দলীয় কৰ্মীৰ উপৰিও প্ৰশাসনৰ লোকৰ সৈতেও মত বিনিময় কৰে। আনহাতে মন্ত্ৰীগৰাকী প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাত বিশ্বনাথ আৰক্ষী প্ৰশাসনে আৱৰ্ত ভৱনৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। সমান্তৰালভাৱে বিভিন্ন স্থানত প্ৰতিবাদৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰী আৰু শাসক দলৰ নেতা বিধায়ক। তাৰ মাজতে এইদৰে অসমৰ বিভিন্ন স্থানলৈ হেলিকপ্টাৰেৰে ভ্ৰমণ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক লগ কৰি তেওঁলোকৰ লগত সাংগঠনিক আলাপ আলোচনা কৰাৰ পৰ্যায় এটা চলি আছে। ৰাতিপুৱা আমি ধেমাজিত গৈছিলোঁ, এতিয়া বিশ্বনাথ চাৰিআলি। অহা 4 তাৰিখে গুৱাহাটীত আমাৰ সমগ্ৰ অসমৰে বুথ সভাপতিসকলক লৈ এখন সভা হ'ব। সেই সভাখনৰ পৰিপ্ৰেক্ষিতত আমি জিলাসমূহত ভ্ৰমণ কৰি আছোঁ।